অসমীয়া ভাষাত একাৰ দুডাল কৈতাল কৈতালটো বেলেগ বস্তু একাৰটো বেলেগ বস্তু মই সুধি আছোঁ একাৰ আপুনি সুধি আছোঁ ঐকাৰ মই কৈছোঁ একাৰ কেইডাল যেতিয়া এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে তাত মাত্ৰাটো ইউজ নহয় একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো লাগিব এতিয়া কোঁৱৰণি ইয়াত একাৰডাল আৰম্ভ হৈছে ইয়াত মাত্ৰা নাথাকে কীবৰ্ডত কম্পিউটাৰ কীবৰ্ডত দুডাল একাৰ আছে এডাল মাত্ৰা থকা এডাল মাত্ৰা নথকা শব্দ যেতিয়া আৰম্ভণি হয় মাত্ৰা নাথাকে শব্দৰ মাজত যদি একাৰডাল সোমায় যেনে ৰণুজ মাজত আছে নহয় তাত মাত্ৰা থাকিব এতিয়া এই শিৱসাগৰৰ ভৌগোলিক ভটোৰ আগত একাৰডাল মাত্ৰা আছে সেইটো ভুল মই কাটি নম্বৰ নিদিওঁ ইয়াত মাত্ৰা নথকা একাৰডাল লাগিব ল'ৰা ছোৱালীটো তাত উত্তৰ ভুল হৈছে মানে আৰু এফ ডবল এফ হ'লে কি এখন স্কুলে কি গ্ৰেড পাইছিলে কেনেকৈ এ গ্ৰেড পাইছিলে কিন্তু জালিয়াতি কৰি এ গ্ৰেড পাই লৈছিল এতিয়াতো ইয়াতে প্ৰমাণ হৈ গ'ল না এইখিনিতে মই দুটা শব্দ কওঁতে এছ ডবল এন মানে কি হয় সেইটো ক'ব পৰা নহয় কেনেকৈ এ গ্ৰেড পায় কৰিব নালাগে একো কৰিব Trissa. How was? No, Trissa. Command. Trissa Carbona. জবৰ কেনেকৈ এগ্ৰেড পাইছে এইটোতো এগ্ৰেড পাব লগা স্কুল নহয় এখনতো এগ্ৰেড পাব লগা স্কুল নহয় এইখিনি এবাৰ ভালকৈ চাওক বিদ্যালয় এখনৰ ভিতৰ চৰাত আচলতে কি হৈ আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ শিকাৰ মানদণ্ড কেনেকুৱা সেইটো মই যোৱাকালি লখিমপুৰতো মই এখন পাইছোঁ যিখন বিদ্যালয়ত কদম কছাৰী এম ই স্কুল তাত মৰ্ণিং বানানটো উচ্চাৰণ কৰিব পৰা নাই ক্লাছ 7ৰ ল'ৰা ছোৱালী তো এইটো বহুত উদ্বেগজনক কথা কিন্তু বিদ্যালয়খনত শিক্ষকৰ নাটনি নাই শিক্ষক যিমান হয় তাতকৈ প্ৰয়োজনতকৈ বেছি শিক্ষকেই আছে এইখন বিদ্যালয়তো মই ভাবোঁ শিক্ষকৰ নাটনি নাই সাধাৰণ ইংৰাজী শব্দ কিছুমানো তেওঁলোকে উচ্চাৰণ কৰিব পৰা নাই মইতো অসমীয়াটো টেষ্টেই নকৰিলোঁ তাতো একে ফলাফল ওলাব গতিকে এইবাৰ আমি কিছু সংখ্যক বিদ্যালয়ত আমি গুণোৎসৱ ৰিপিট কৰিম আমি মানে 3 মাহ বা 4 মাহ আমি সময় দি তেওঁলোকক আমি ৰিপিট কৰিম কাৰণ তেওঁলোকে কৰিবই লাগিব গোটেই অসমত যদি হৈছে তে এখন বিদ্যালয়ত যদি এইটো ফলাফল হয় তে যোৱাবাৰত 8কে এইখনতো এ গ্ৰেড পাবই নোৱাৰে গতিকে 8কে তলত গুচি যাব কিয় গুচি গ'ল গতিকে তাৰ আকৌ এটা মূল্যায়ন হ'ব লাগিব কিছু বিদ্যালয়ৰ ক্ষেত্ৰত আমি ৰিপিট কৰিব